হে দোস্ত ওয়েলকাম মাই ইউটিউব চ্যানেল jsvlogs মই shohidul ইসলাম আজি আহিছো এখন দোকানত তো এইখন দোকানত কিয় আহিছো তো সকলো কম তাৰ আগতে মই এটা বস্তু দেখুৱাই লওঁ আপোনালোকক ৰবা এইটো হল এইটো বস্তু চাওক আপোনালোকে এইটো লোৱাৰ কাৰণে এইটো দোকানত আহিছো আপোনালোকে এটা কথা ভাবি আছে এতিয়া যে এইটো লোৱাৰ কাৰণে এইটো দোকানত কিয় এইটো তো বুজা নাই ভালদৰে আসলতে এইটো নবুজাৰি কথা এইটো হল এটা মেছৰ বস্তু বা ফ্লিপকাৰ্টৰ বস্তু কিন্তু এইটো দোকানৰ পৰা কিয় লোৱাৰ কাৰণে আহিছো এইটো দোকানত কিয় লোৱাৰ কাৰণে আহিছো তো সম্পূৰ্ণ কম তাৰ আগতে এটা কথা কৈ লওঁ যদি আপোনালোকে কেতিয়াবা গিফ্ট পায় বা কোনো এজনে আপোনাক কিবা কাৰণত উপহাৰ দিয়ে তেনেহলে আপোনাৰ কেনেকুৱা ভাৱ হ'ব কেনেকুৱা মনৰ উৎসাহ মনৰ যেটো ভাৱ মনৰ যেটো ধাৰণা কেনেকুৱা হ'ব নিশ্চয় অত্যন্ত ভাল হ'ব আজি মোৰ তেনেকুৱাই লাগি আছে কিয়নো মোৰ এইটো বস্তু আপোনালোকে যে দেখিছে এইটো বস্তু মোক এজনে গিফ্ট দিছে সেই কাৰণে পোষ্ট অফিচত আহিছিল আৰু এই দোকানৰ মালিকজনে পোষ্ট অফিচৰ পৰা লৈ আহিছে সেই কাৰণে মই এইটো দোকানত আহিছো এইটো লোৱাৰ কাৰণে আপোনালোকে ভাবি আছে কোনে ন গিফ্ট দিলে তাক তো যিজনে মোক গিফ্ট দিছে তেওঁৰ নাম ক'বলৈ নিষেধ কৰিছে কিন্তু তেওঁ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ 12 নম্বৰ গাঁৱত এজন ল'ৰা তো তেওঁ মোক গিফ্ট দিছে তো এইখিনি ক'লো কেৱল নামখিনি কোৱা নাই তো আহক কি দিছে মই এতিয়ালৈকে দেখা নাই ইয়াৰ ভিতৰত কি আছে তো আজি এইটো আনবক্সিং কৰোঁ তো দোস্তসকল এতিয়া এইটো আনবক্সিং কৰিম তো আনবক্সিং কৰাৰ কাৰণে মই এখন সৰু কিটো আছে পাইছে বুজিছে এইটো কি এইটো হল এখন ছুৰী যেটো কাটিলে হাতখন নাকাটে আৰু এইটো বস্তু লৈ এইটো আনবক্সিং কৰিম তো কেনেকুৱা যেন ভাৱ হৈ আছে যে আজি প্ৰথমবাৰ গিফ্ট পাইছো তো ইউটিউবৰ পৰা গিফ্ট পাইছো কিন্তু দেই ইউটিউবত ভিডিঅ' কৰোঁ তাৰ কাৰণে গিফ্ট পাইছো এনে পোৱা নাই কিন্তু তো কেনেকুৱা যেন লাগি আছে আৰু তো এইটো আনবক্সিং কৰোঁ কি আছে ভিতৰত আপোনালোকক দেখুৱাই দিওঁ মই দেখা নাই এতিয়ালৈকে নাকাটে দেখোন কাটিছো তো এতিয়া আৰু এটা কাটিব লাগে তো কাটি আছো ৰবা তো আৰু এটা কাটব লাগে তো এতিয়া এইটো নাগাটো এনেই বাহিৰ হ'ব আৰু তো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আপোনালোকক দেখুৱাই দি আছো তো কি ইয়াৰ ভিতৰত কি আছে সকলো দেখুৱাৰ কাৰণে চেষ্টা কৰি আছো তো বলক নিশ্চয় দেখা পাইছে এইটো কি আপোনালোকে চিনি পাইছেনে এইটো কি তো ৰবা দেখুৱাইছো বহুত ভাল মালটো দোস্তসকল ফাইনেলি এইটো তো এইটো এনেকৈ কি মজা হ'ব দেই এনেকৈ ভিডিঅ' কৰিম হে দোস্ত ওয়েলকাম মাই ইউটিউব চেনেল jsvlogs মই shohidul ইসলাম তো এনেকৈ এইটোৰ দ্বাৰা ভিডিঅ' কৰিম তো যিজনে মোক এইটো গিফ্ট দিলে তাক অশেষ ধন্যবাদ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেওঁৰ কাৰণে বহুত দোৱা কৰিছোঁ আৰু তেওঁ মোৰ কাৰণে যেন দোৱা কৰে তাৰ কাৰণে কামনা কৰিছো তো এইখিনিতে আজিৰ কাৰণে ভিডিঅ' শেষ কৰিছো তো তাৰ আগতে এটা কথা কৈ দিওঁ এইটো এটা বুটামৰ নিচিনা দেখিছেনে আপুনি এইটো দি এইটো কন্ট্ৰোল কৰিব লাগে যেহেতু মানে যেতিয়া এইটো ভিডিঅ' কৰিম তেতিয়া ইয়াত টিভি দিলে ভিডিঅ'টো বন্ধ হৈ যাব বা ভিডিঅ'টো ষ্টাৰ্ট হৈ যাব এইটো হল এইটো বস্তু আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকে যদি কেতিয়াবা বস্তুটো ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি আনে তেতিয়া এইটো এটা বস্তু দেখা পাব এইটো গোটামৰ নিচিনা দেখা পাব তেতিয়া ভাবিব এইটো আকৌ কি এইটো হল এইটো তেনেকুৱা কোনো ধৰণৰ বস্তু নহয় এইটো হল যেটো কেমেৰাৰ কাৰণে এইটো সুবিধাজনক যেহেতু মোবাইল ইয়াতে লগোৱা থাকিব লগোৱা থকাৰ পিছত আপুনি ইয়াত কেনেকৈ টিপা টিপি কৰিব তো বহুত
প্ৰব্লেম হ'ব। তো এইটো বস্তু দিব, এইটো বস্তু ব্লুটুথ নিচিনা আছে, ব্লুটুথ অন কৰিব, এইটো অন কৰি পিছত ব্লুটুথ মোবাইলত থকা ব্লুটুথটো অন কৰিব, তাৰপিছত ইয়াৰ লগত কানেক্ট কৰি দিব। কানেক্ট কৰাৰ পিছত এইটো বস্তু ক'ত ৰাখিব চাওক, এইফালে নতুন মোবাইলটো ইয়াত এটা বস্তু গাঁতৰ নিচিনা দেখা পাইছে, এইটো বস্তু ইয়াত আপোনালোকে এনেকৈ ৰাখিব। যেতিয়া ভিডিঅ' কৰিব তেতিয়া এনেকৈ ৰাখিব, পৰি নাযায়। এনেকৈ ৰাখিব, তেতিয়া ইয়াৰ পৰা টিপা টিপি কৰিব। তো এতিয়া কেমেৰাটো বন্ধ হ'ব, কেমেৰাটো অন হ'ব, ইয়াতে টিপি দিলে ইয়াত আৰু মোবাইলত আৰু একো টাচ কৰিবই নালাগে। বহুত ভাল বস্তুটো দোস্তসকল, মালটোৰ সুবিধা বহুত ভাল। তো আপোনালোকে যদি ঘৰত বহি বহি ভিডিঅ' বনাবলৈ ইচ্ছা কৰে, তেনেহ'লে আপোনালোকে এইটোৰ দ্বাৰা এনেকুৱাকৈ তো সেনেকুৱাকৈ বহাই তাৰপিছত ইয়াত মোবাইলটো লগাই তাৰপিছত বহি বহি আপোনালোকে ভিডিঅ' কৰিব পাৰিব। তো এইটো বহুত ফেচিলিটি দিছে, বহুত ভাল লাগিছে। তো আপোনালোকে এইটো ল'ব পাৰে ফ্লিপকাৰ্টৰ পৰা বা মেছ'ৰ পৰা।